সৌৰজগতৰ জন্মৰ সময়ত জীৱকুলৰ কোনো অস্তিত্ব নাছিল, যদিও আজি আধুনিক বিজ্ঞানে ইয়াৰ এটা ধাৰণা কৰি উলিয়াইছে। তেওঁলোকে সুদূৰ ব্ৰহ্মাণ্ডৰ বিভিন্ন বস্তুৰ ওপৰত অধ্যয়ন কৰি কিছুমান ভৌতিক ৰাসায়নিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সৌৰজগতৰ জন্মৰ বিষয়ে মতবাদ আগবঢ়াইছে। ইয়াৰ আগৰ খণ্ডটিত আমি সূৰ্যৰ জন্মৰ বিষয়ে আলোচনা কৰিছোঁ। এইটো খণ্ডত আমি গ্ৰহসমূহৰ জন্মৰ বিষয়ে আলোচনা কৰিম। বলক আমি সৌৰজগতৰ সৃষ্টিৰ বিষয়ে আৰু কিছু কথা জানি লওঁ। কিউৰিঅচিটি ৰোভাৰে আমাৰ সৌৰজগতৰ ৰঙা গ্ৰহটোৰ উৎপত্তিৰ সংকেত বিচাৰি আছে। ই নিশ্চিত কৰিছে যে মংগল গ্ৰহৰ মাটি আৰু শিলত অক্সিজেন আৰু নাইট্ৰজেনৰ আইচোটোপ লুকাই আছে। আইচোটোপ মানে অসমীয়াত সমস্থানী, অৰ্থাৎ পৰ্যবেক্ষিত তালিকাত ইয়াৰ স্থান একে, কিন্তু ইয়াৰ ৱেইট বা প্ৰপাৰ্টি সকলো বেলেগ। আইচোটোপ এটা ফিংগাৰপ্ৰিণ্টৰ নিচিনা, যিটো তাৰ গঠনৰ সময়ত পৰিস্থিতি সাপেক্ষে তৈয়াৰ হয় আৰু ই তেনেকৈয়ে থাকি যায়। কিউৰিঅচিটিয়ে কনফাৰ্ম কৰিছে যে এই আইচোটোপবোৰ সম্পূৰ্ণ বেলেগ। এই আইচোটোপবোৰে সংকেত দিয়ে যে মংগল গ্ৰহ সৌৰজগতৰ কোনোবা বেলেগ ঠাইত জন্ম লৈছিল আৰু কিবা প্ৰকাৰে ই স্থানান্তৰ হৈ এতিয়া আমাৰ ওচৰৰ। সৌৰজগতৰ জন্ম কাহিনী অতি বিস্ময়কৰ আৰু ৰহস্যৰে ভৰপূৰ। প্ৰতিটো গ্ৰহই সূৰ্যৰ চাৰিওফালে একে দিশত পৰিক্ৰমা কৰি আছে, যিটো দিশত সূৰ্যই নিজৰ অক্ষত ঘূৰি আছে, আৰু এইটো দিশতে আমাৰ প্ৰাৰম্ভিক নেবুলা ঘূৰিবলৈ আৰম্ভ কৰিছিল। 6টা গ্ৰহ নিজৰ মেৰুক কেন্দ্ৰ কৰি একে দিশে ঘূৰে। সিহঁতৰ বাবে বেলি পূবত উদয় হয় আৰু পশ্চিমত মাৰ যায়। বাকী 2টা গ্ৰহ বিপৰীত দিশে ঘূৰে। ভিনাছ মানে শুক্ৰ গ্ৰহ আৰু ইউৰেনাছ, ইহঁতৰ বাবে সূৰ্য পশ্চিমত উদয় হয় আৰু পূবত মাৰ যায়। বিপৰীতমুখী ঘূৰ্ণনৰ উপৰিও ইউৰেনাছ নিজৰ কক্ষপথৰ 97 ডিগ্ৰী কোণত এটা বৌলিং বলৰ নিচিনাকৈ ঘূৰি গৈ আছে। নেপচুন, যাৰ বৰফৰ চন্দ্ৰমা ট্ৰিটন, ওলোটা দিশে ঘূৰে, অৰ্থাৎ নেপচুনে ঘূৰি থকাৰ বিপৰীত দিশে পাক মাৰে। গ্ৰহ উপগ্ৰহবোৰৰ এনেকুৱা ওলোটা পাকৰ কাৰণ হ'ল ইয়াৰ অতীতত অন্য বস্তুৰ লগত হোৱা সংঘৰ্ষ বা খুন্দিয়াকুটি। বাকী গ্ৰহৰ কথা বাদ দি যদি আমি আমাৰ গৃহ গ্ৰহৰ ফালে চাওঁ, দেখা যায় যে আমাৰ পৃথিৱী অবৰ্ণনীয়ভাৱে 23.5 ডিগ্ৰী সূৰ্যৰ ফালে হালি আছে। ইয়াৰ স্পিন এক্সিছৰ লগত চুম্বকীয় অক্ষৰ এলাইনমেণ্টত স্বাভাৱিক এটা পাৰ্থক্য আছে। আৰু যদি আমি বাকী গ্ৰহৰ চন্দ্ৰমাৰ ফালে লক্ষ্য কৰোঁ, তেনেহ'লে দেখা পাওঁ যে আমাৰ ধৰিত্ৰীৰ আকাৰৰ তুলনাত আমাৰ চন্দ্ৰমা তুলনামূলকভাৱে ডাঙৰ। এতিয়া আমি চাওঁ এটা নতুন থিয়ৰীয়ে সৌৰজগতৰ কি ৰহস্য সমাধান কৰে। এইটো হ'ল দ্য গ্ৰেণ্ড টেক হাইপথেচিছ। এই থিয়ৰীটোৰ মতে প্ৰায় 4.5 বিলিয়ন মানে 450 কোটি বছৰ আগত প্ৰটোপ্লেনেটৰী ডিছখনত এটা বিশাল গেছীয় গ্ৰহ এখন প্ৰাইমৰ্ডিয়েল ডিছ অৰ্থাৎ ধূলি ধোৱা এষ্ট্ৰইড আদিৰে তৈয়াৰী এখন গোলাকাৰ ডিছৰ মাজত ঘূৰি আছে, আৰু ই লাহে লাহে সকলো বাধা নেওচি সূৰ্যৰ ফালে ৰাওনা হৈছে। ভিতৰৰ সৌৰজগতত এতিয়া বিভিন্ন ঠাইত সৰু ডাঙৰ গ্ৰহৰ জন্ম হৈছে, তথাপি বেছিভাগ এতিয়াও গেছ আৰু ধূলিৰে আৱৰি আছে। আৰু বিশাল গেছীয় দানৱ বৃহস্পতি এই গ্ৰহসমূহক অস্থিৰ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ প্ৰভাৱত ইহঁতৰ কক্ষবোৰ ভাঙি ডাঙৰ ইলিপ্সৰ আকাৰ লৈছে। খুন্দিয়া খুন্দি লাগি কিছুমান ভাঙি চুৰমাৰ হৈ গৈছে।
অন্য কিছুমান সূৰ্যৰ বুকুত জাহ গৈছে। এনেদৰে অসংখ্য গ্ৰহক ধ্বংস কৰি বৃহস্পতি সূৰ্যৰ ফালে আগবাঢ়ি গৈ আছে। আৰু তেতিয়া হঠাৎ বৃহস্পতিৰ গতি ৰহস্যময়ভাৱে ৰৈ পৰিল আৰু ই উভতিবলৈ আৰম্ভ কৰিলে। বৈজ্ঞানিকসকলৰ দৃষ্টিত এইটো আছিল এক গ্ৰেণ্ড টেক, যাৰ কাৰণ বৃহস্পতিৰ পাছফালে দ্বিতীয় বৃহৎ গেছ দানৱ শনি, যাৰ ফলত শনি আৰু বৃহস্পতি দুয়োটা এটা আনটোৰ লগত খাপ খায় আৰু ভিতৰৰ সৌৰজগতৰ পৰা বাহিৰলৈ যাবলৈ আৰম্ভ কৰে। কাৰণ মাধ্যাকৰ্ষণ বলে প্ৰতিটো গ্ৰহৰ ওপৰত যথেষ্ট শক্তিৰে ক্ৰিয়া কৰে। ডিস্কখনৰ মাধ্যাকৰ্ষণিক প্ৰভাৱতকৈ গ্ৰহ দুটাৰ মাজত ইণ্টাৰেকশ্যন যথেষ্ট বেছি, যাৰ বাবে সিহঁতৰ মাজত ইটোৰ পৰা সিটোলৈ অৰবাইটেল এনাৰ্জিৰ ট্ৰেন্সফাৰ হয়। আৰু এবাৰ যদি পৰ্যাপ্ত পৰিমাণৰ শক্তি অপসাৰিত হয়, তেতিয়া গ্ৰহবোৰে সিহঁতৰ কক্ষ ৰেজনেন্স হ'ব পৰাকৈ চিংক্ৰনাইজ কৰি লয়। গ্ৰহবোৰৰ বাবে ৰেজনেন্স মানে হ'ল ইহঁতৰ মাজত পৰস্পৰ মাধ্যাকৰ্ষণৰ টনাটনি, যাৰ দ্বাৰা ইহঁতে মহাকাশত নিজৰ মাজতে সন্তুলন বজাই ৰাখে। সৌৰজগত সৃষ্টিৰ এইটো এটা ডাঙৰ কি ফেক্টৰ, অৰ্থাৎ বৃহস্পতিৰ এই বাহিৰমুখী গতিৰ কাৰণে আজি বাকী গ্ৰহৰ অস্তিত্ব। এই ইফেক্টটো লেবত আমি এটা ডুপ্লিকেট বনাই চাব পাৰোঁ। We have 10 metronomes here set up on a swinging platform. They have little weights on pendulums here, but they've all been set at the same frequency. And I'm going to try to start them as best I can, completely out of phase, randomly. So their oscillation is going to transfer energy by the swinging of this plastic sheet to the other metronomes that are out of phase to get into phase with the majority. It's inevitable that there's going to be some majority group which starts out swinging more or less together, and they are eventually going to win out. Just doing this as randomly as I can. Aha, maybe in this corner I see 4 that are pretty closely synced. Yes, now it's more like 5, 6. Now you have one that's almost completely out of phase. So every time the majority hits a beat, it's going to give a little impulse, a little push to the platform, and that push is transferred to the metronome that's not in sync. Because the platform, you can actually see this platform vibrating back and forth in sync with the majority of these metronomes. Working on this one. Pretty close to resonance right now. গ্ৰহসমূহৰ ক্ষেত্ৰত এইটো প্ৰায় একেই। এক্সপেৰিমেণ্টৰ ক্ষেত্ৰত মেট্ৰোনম কেইটাই মুক্তভাৱে গতি কৰিব পৰা নাই, কিন্তু গ্ৰহবোৰে নিজৰ সুস্থিৰ অৱস্থাৰ বাবে স্থান আৰু কক্ষপথ সলনি কৰি ল'ব পাৰে। আৰু তেনেদৰে দুটা গ্ৰহ বৰ্তমানৰ অৱস্থান নোপোৱালৈকে উভতি গৈ থাকে। আমাৰ বৰ্তমান সৌৰজগতৰ গ্ৰহবোৰৰ এক অনুক্ৰম বৃহস্পতি আৰু শনিৰ কক্ষপথৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হোৱা। বহু অন্তত হ'লেও গ্ৰহসমূহ নিজৰ কক্ষপথলৈ আহিব ধৰিলে, কাৰণ আন ল'ৰা ছোৱালীয়ে একেবাৰতে বহু কথা শিকি উঠে। যেন আমাৰ যথেষ্ট শিক্ষিত মাতৃয়ে অকলে আমাৰ নটাক অতি নিপুণকৈ গঢ়ি তুলিছে।